গুড ইভিনিং গাইজ আৰু এটা পাৰ্চেল অৰ্ডাৰ কৰিছিলোঁ আৰু এটা মানে বহুতকেইটায়ে তো পাৰ্চেলখিনি আহি পালে আৰু খুলিলোঁ আপোনালোকক দেখুৱাই আছোঁ ঠিক কিনো আনিছিলোঁ তো দেখুৱাই আছোঁ এয়া এগালমান এয়া প্ৰথমতে খুলি দেখুৱাই ইমান ধুনীয়া পেকেজিঙত আহে নহয় কি ভাল লাগে এয়া এইবিলাক চব ছোৱালীৰ কাৰণে মোৰো আছে বাৰু তাইৰ বেছি মামা আৰ্থৰ এইটো বডিৰ লোচন হয় তাইক যিহেতুকে মই মামা আৰ্থৰে বস্তুবিলাক ইউজ কৰি আছোঁ তো সেইকাৰণে আকৌ শেষ হ'ব ধৰিছে আৰু সেইকাৰণে অৰ্ডাৰ দি দিলোঁ আৰু এইটো হৈছে মামা আৰ্থৰ বডি ৱাছ তাইৰ কাৰণে তাৰপিছত আহিছে এইটো মামা আৰ্থৰ পাউডাৰ যিহেতুকে গৰমৰ দিন আহিলে এতিয়া বেবি পাউডাৰ বহুত বেছি দৰকাৰ হয় তো এইটো মামা আৰ্থৰ পাউডাৰ তাৰপিছত এয়া আহিল মাকৰ এয়া হৈছে মাকৰ কাৰণে মানে মোৰ কাৰণে বডি ৱাছ লাক্সৰ মই এইটো বহুত বেছি ভাল পাওঁ আৰু মই লগাই আছোঁ বহুত মানে মই ভাল পাওঁ আৰু তো এইটো গোন্ধটোও ভাল লাক্সৰ এইটো বডি ৱাছ তাৰপিছত এয়া মাকৰ কাৰণে এইটো হিমালয়াৰ ফেচ জেল এটা লৈছোঁ এইটো খুব বেছি ভাল আগতে এবাৰ লগাইছোঁ তাৰপিছত ভাল পালোঁ এতিয়া আকৌ ভাবিছোঁ লগাওঁ যিহেতুকে গৰমৰ দিন বেছি মইশ্চাৰাইজাৰ ডাঠবিলাক লগালে মোৰ স্কিনখন কিবা একদম তেলতীয়া টাইপ হৈ যায় সেইকাৰণে ভাবিছোঁ অকণমানকৈ এইটো লগাই ল'ম ফেচ জেলটো তাৰপিছত এইখিনি হৈছে মাকৰ মানে মোৰ এয়া হৈছে লেকমি চিচি ক্ৰীম এইটো লেকমিৰ মই বৰ্তমান লেকমিৰ ছানস্ক্ৰীম লগাই আছোঁ লেকমি পিচ মিল্কটো মানে মইশ্চাৰাইজাৰ আৰু এতিয়া ভাবিছোঁ লেকমিৰ চিচি ক্ৰীমটো লগাওঁ আৰু ভাবিছোঁ এইকেইটা প্ৰডাক্ট মানে লেকমিটো শেষ হ'লে আৰু বেলেগ এটা ট্ৰাই কৰিম বুলি ভাবিছোঁ দেখুৱাম বাৰু কি ট্ৰাই কৰোঁ এতিয়া এইটো লেকমিৰ চিচি ক্ৰীম তাৰপিছত এয়া হৈছে কাজল মানে ছোৱালীয়ে কাজলডাল মানে ভাঙি পেলালে তো তাৰ কাৰণে ভাবিছোঁ এটা নাইকাৰ পৰা কাজল অৰ্ডাৰ কৰিলোঁ পেঞ্চিল কাজল আৰু ইয়াতে মেচিন এটাও দিছে জুম কৰিবলৈ তো এইখিনিয়ে প্ৰডাক্ট আৰু নাইকাৰ বস্তুবিলাক ইমান বেছি ভাল লাগে বহুত বেছি ভাল আহে আৰু লগতে মানে তেওঁলোকে ইমান বেছি টাইম নলয় আৰু সোনকালে বস্তুবিলাক আহি যায় তো সেইকাৰণে এইখিনি আনিলোঁ কেনেকুৱা লাগিলে মানে আৰু কি আৰু আপোনালোকক কেনে দেখুৱালোঁ আৰু এয়া বেবীৰ প্ৰডাক্ট বেছি তাইৰ প্ৰডাক্ট হ'ল 3টা আৰ্থৰ লাক্স আৰু এইখিনি জেল গুড ইভিনিং ৰাইজ আৰু এইকেইদিন একদম ভিডিঅ' কৰিব হোৱা নাই আৰু এতিয়া আজি আছিলে মাধৱদেৱৰ তিথি তাৰ কাৰণে বন্ধ আছিলে আৰু এতিয়া বনাই আছোঁ এয়া খিচিৰি মানে ছোৱালীৰ কাৰণে গধূলি মানে আজি দিনত তাই একদম ভাত খোৱা নাই আৰু এই 2 দিন হ'ল তাই একেবাৰে পানীকে খাই আছে মোৰ বেলেগ বস্তু খোৱা নাই বুলিয়ে ক'ব পাৰি আৰু তো সেইকাৰণে ভাবিছোঁ এতিয়া অকণমান হেল্ডিকৈ কিবা এটা বনাই খুৱাওঁ আৰু আমাৰ মাকৰ মন নহয় জানো তো কিবা এটা ভালকৈ পেট ভৰাই খালেহে মনটো ভাল লাগে নিজৰো কিবা খাই ভাল লাগে আৰু যদি ছোৱালীয়ে মানে ল'ৰা ছোৱালীয়ে যদি নাখায় তেতিয়াহ'লে আমাৰো মনবিলাক ভাল নালাগে সেইকাৰণে এতিয়া খিচিৰি বনাই আছোঁ তো বনোৱা হ'লে তাইক খুৱাম আৰু খিচিৰি মই এনেকৈ মানে কেৰাহীত দি বনাওঁ কাৰণ কেৰাহীত দি বনালে মই ভাবোঁ মানে কি আগতে মানে চাউলখিনি ভিজাই থৈ কেৰাহীত দি বনাওঁ কেৰাহীত দি বনালে মই অকণমান ভাজি বনাওঁ অকণমান সোৱাদ লগা হয় আৰু কুকাৰতো পাৰি ভাজি বনাব মানে অকণমান যিহেতুকে আৰু অলপ চাউল অলপ দাইল এনেকৈ যিহেতুকে
ভিজাই থোৱা যায় অকণমান জহা চাউল অকণমান দালি আলু কেতিয়াবা অমিতা কাটি দিওঁ কিবা চব্জি থাকিলে গাজৰ চাজৰ দি দিওঁ আজি চব্জি একেবাৰে নাই তাৰ কাৰণে দাইল আলু আৰু চাউল অকণমান দি বনাইছোঁ তো গৰম কেনেকুৱা বহুত বেছি গৰম কি কৰিব উপায়তো নাই গৰম হ'লেও আমাৰ ৰান্ধনি কাম কৰিবই লাগিব ৰান্ধিবই লাগিব খাবই লাগিব তো খামিয়ে থাকোঁ পানীও খাইছোঁ দে আৰু ভাত একদম ভাত চাত খাব পৰা নাই পানীকে খাইছোঁ ঠিকমতে তো এতিয়া তাইক যদি আমি চাহ খাওঁ মানে হাজবেণ্ড আৰু মই যদি চাহ খাওঁ কি হয় চাহৰ লগত যদি বিস্কুট বা কিবা এনেকুৱা পিঠা বা কিবা এটা খাওঁ নহয় তেতিয়া তাইকো আমাৰ লগতে খোৱা হয় সেই বিস্কুট বা ভুজিয়া যিকোনো বস্তু তো সেইকাৰণে আগতে মানে তাই এইটো বনাই লওঁ কাৰণ বিস্কুট বা ভুজিয়া কিবা এটা আগতীয়াকৈ খাই দিলে পেটটো সৰু ল'ৰা ছোৱালী ন পেটটো যদি ভৰি যায় সিহঁতে আৰু বেলেগ হেল্ডি বস্তু নাখায় সেইকাৰণে আগতে মই খিচিৰি বা এনেকুৱা জাতীয় বস্তু তাইক আগতে খুৱাব চেষ্টা কৰোঁ সেইকাৰণে আমি তাইৰ কাৰণে আগে বনাই লৈ আমি পিছত চাহ খাওঁ কাৰণ আমি যিটো বস্তু খোৱা দেখা পাব বা সেইটো বস্তু তাই খাবলৈ বিচাৰিব সেইকাৰণে আগতীয়াকৈ তাইক খুৱাই ল'ব পাৰিলে চিন্তা নাই ল'ৰা ছোৱালীৰ কাৰণে যে মাক দেউতাকে কিমান বেছি ছেক্ৰিফাইচ কৰিব লাগে নহয়নে প্ৰত্যেকটো কথাতেই সিহঁতৰ কাৰণে ছেক্ৰিফাইচ কৰিব লাগে তো ইমান কষ্ট কৰি আমাকো মাহঁতে ডাঙৰ কৰিছে নহয়নে আৰু তো সেইকাৰণে আজিৰ ভিডিঅ'টো ইমানেই আজিলৈ আহিছোঁ